জোনাকী গাঁও ব্ৰহ্মপুত্ৰৰ পাৰৰ এটি সৰু প্ৰাকৃতিক স্বৰ্গ। গাঁওখনত পানীৰ সলসলনি, জুই ফুলৰ সুবাস আৰু গগনত বিয়পাই থকা নীলাকাশে জীৱনক সেউজেৰে ৰাঙচি তুলিছিল। এই গাঁৱতেই আছিল অনুৰাধা, এজনী সহজ সৰল লাজুক কিন্তু অন্তৰ ভৰা আৱেগপূৰ্ণ ছোৱালী। গাঁৱৰ পাঠশালাত শিক্ষকতা কৰিছিল, লগতে বাঁহীও বজাব জানিছিল আৰু সন্ধিয়াৰ জোনাকৰ তলত গীত গোৱা তেওঁৰ অভ্যাস আছিল। এদিন সন্ধিয়া গাঁৱত এখন বাইক অহাৰ শব্দ শুনা গ'ল। চহৰৰ পৰা এখন মিডিয়া হাউচে এজন ফটোগ্ৰাফাৰ পঠাইছিল। তেওঁৰ নাম আছিল ৰণদেৱ। লক্ষ্য আছিল অসমৰ গাঁওবোৰ, বিশেষকৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ জীৱন ফটোত বন্দী কৰা। সন্ধিয়া অনুৰাধাৰ গীত শুনি ৰণদেৱ স্তব্ধ হৈ পৰে। তেওঁ যেন কেতিয়াও এনে গীত শুনাই নাছিল। নীলাকাশৰ তলত তুমি মোৰ হবানে, এই গীতৰ সুৰে তেওঁৰ হৃদয় চুই গ'ল। অসমীয়া মাটিৰ নিভাঁজ গীত। পিছদিনা ৰণদেৱ অনুৰাধাৰ লগত কথা পাতিবলৈ গৈছিল। তেওঁলোকৰ প্ৰথম কথাই আছিল, আপোনাৰ গীতত মোৰ কেমেৰাৰ লেন্স অৱশ হৈ পৰে। আপোনাৰ গীতৰ কথা মোৰ মনত এজাক শীতল বতাহৰ দৰে লাগিল। অনুৰাধাই মিচিকিয়াই হাঁহিলে। গীতত যদি আপোনাৰ মন পৰি গ'ল, তেন্তে কেমেৰাত গাঁওখন কিয় বন্দী হৈ থাকিব নোৱাৰে? তাৰ পৰা আৰম্ভ হ'ল এটি নবীন বন্ধুত্ব, গীত আৰু ফটোগ্ৰাফীৰ বন্ধুত্ব। এনেদৰেই দুয়ো একেলগ গাঁওখন ঘূৰিলে। ৰণদেৱে ফটো তুলিলে, অনুৰাধাই সুৰেৰে গাঁৱৰ কাহিনী বৰ্ণনা কৰিলে। কেতিয়াবা দুয়ো নাৱত উঠি ব্ৰহ্মপুত্ৰ পাৰ হৈও গৈছিল। বতাহত অনুৰাধাৰ চলিয়া ৰণদেৱৰ মুখ চোৱা তেওঁ হাঁহি উঠে। সেই হাঁহিত ৰণদেৱৰ অনুৰাধাৰ প্ৰতি প্ৰেম জাগিছিল। তেওঁ নিজকে সুধিলে, এই গাঁও আৰু এই ছোৱালী, এই দুয়োটাই মোৰ জীৱনৰ ফ্ৰেমত বান্ধি ৰাখিম নেকি? লাহে লাহে দুজনৰ মাজত প্ৰেমৰ সম্পৰ্ক গাঢ় হ'বলৈ ধৰিলে। দুজনৰ নিজৰ ভৱিষ্যতৰ কথা আলোচনাও নকৰা নহয়। তাৰ মাজতে থাকিছিল দুয়োৰে প্ৰেমৰ সোণসুটি। কিন্তু সকলো দিনেই জোনাক নহয়। শেহতীয়া সপ্তাহত ৰণদেৱক তেওঁৰ মিডিয়া হাউচে মুম্বাই ফাললৈ স্থায়ী কেম্পৰ বাবে মাতিলে। তেওঁৰ হৃদয় থৌকি বাথৌ হ'ল। এফালে অনুৰাধাৰ মুখ, আনফালে তেওঁৰ কেৰিয়াৰ। নিজৰ কেৰিয়াৰৰ কথা চিন্তা কৰি তেওঁ অনুৰাধাৰ লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মুম্বাইলৈ গুচি গৈছিল। অনুৰাধাই চিঠি লিখিছিল, সুৰ লিখিছিল, কিন্তু কোনো উত্তৰ অহা নাছিল। তাই ভাবিছিল, এই প্ৰেম কি সপোন হৈ ৰৈ যাব নেকি? চাওঁতে চাওঁতে ৩ বছৰ পিছত গাঁৱৰ ৰাসৰ দিন আহি পালে। ব্ৰহ্মপুত্ৰৰ পাৰত থিয় দিয়া লোকে মুখ ঘূৰাই ঘূৰাই চাইছিল। দেখা পালে এগৰাকী ডাঙৰ কেমেৰাৰ সৈতে এজন মানুহ আহিছে। অনুৰাধাই তাৰ ফালে চাই থাকিল আৰু অতৰ্কিতে মুখৰ পৰা ওলাল এটা নাম, ৰণদেৱ। তেওঁ আগবাঢ়ি আহি ক'লে, তুমি সুধিছিলা মই তোমাৰ লগত থাকিমনে? আজি উত্তৰ আগবঢ়াইছোঁ, মই সদায় তোমাৰ আছিলোঁ। মই ঘূৰি আহিছোঁ। মই নিজক পাহৰি গৈছিলোঁ, কিন্তু তোমাক নহয়। চকু পানী উজলাই অনুৰাধাই ক'লে, এই গাঁও, এই নীলাকাশ আৰু তুমি, এইবোৰেই মোৰ জগত। এতিয়া দুয়ো গাঁৱতেই থাকে। হয়, অনুৰাধাই স্কুলত পঢ়ায়। ৰণদেৱে গাঁৱতে ফটোগ্ৰাফী একাডেমী এখন খুলিছে। তেওঁলোকৰ ধুনীয়া ঘৰ এখন আছে ব্ৰহ্মপুত্ৰৰ পাৰতে। সন্ধিয়া দুয়ো জোনাকৰ তলত বহে। অনুৰাধাই গীত গায় আৰু ৰণদেৱে ফটো তোলে। জীৱন চলি থাকে, কিন্তু কাহিনীখন শেষ নহয়। সেয়া নীলাকাশৰ তলত সদায় বাজি থাকে। তুমি মোৰ হবানে? ভিডিঅ'টো কেনে পালে প্লিজ কমেণ্ট কৰিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ গল্পবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো টিপি দিব। আৰু আপোনালোকে যদি নতুনকৈ মোৰ চেনেলটোলৈ আহিছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।